তো গাইজ আপোনালোকে কেনে আছে আশা কৰোঁ সকলো ভালেই আছে। তো মই ভালে আছোঁ। তো গাইজ এই চাওকচোন এটা পানীৰ বটল কি লিখা আছে ইণ্ডিপেণ্ডেন্স বুলি লিখা আছে। তো গাইজ আৰু চাওক জাতীয় পতাকা আছে বুলি আমাৰ যিটো নেকি আমাৰ চিহ্ন হয় দেশৰ চিহ্ন। তো গাইজ ধৰক এইটো খালোঁ এই চাওক পানীটো খাই আছোঁ। ধৰক এইটো ডাষ্টবিন পেলাই দিলোঁ। কিছুমান মানুহে আকৌ এইটো কি কৰিব এনেকৈ ধৰিব পিছত মানে এইটো কিমান বেয়া বস্তু কৰিব। তো চাওক গাইজ আপোনাৰ ইয়াত কি লিখা আছে আকৌ এবাৰ চাওক। আপোনালোকতো নিশ্চয় জানে ইণ্ডিপেণ্ডেন্স ডে বুলি লিখা আছে আৰু লগতে ভাৰত বুলিও লিখা আছে। চাওক গাইজ মানে আমাৰ দেশটো ইমান মানে বেয়া হৈ আছে মানে কি ক'ম মানে দেশৰ এটা চিহ্ন হয় এইটো মানে এইটো পানী বটলত লগাইছে। তো গাইজ মই মানে সিহঁতক ৰিকুৱেষ্ট কৰোঁ যাতে বন্ধ কৰিব লাগে। হে হ'ব পাৰে এইটো আমাৰ দেশত মানে বেছি চলি আছে বৰ্তমান এইটো বেছি চলি আছে। তো গাইজ আপোনালোকে যিমান পাৰে এইটো মানে খাব বটলটো বনাইছে পানীটো খাবলৈ তো খাব পিছত মানে যাতে এই বস্তুটো যাতে মানে সুৰক্ষিত হিচাপে ৰাখিব যাতে বেয়া ডাষ্টবিনত নেপেলায় কাৰণ এইটো আমাৰ দেশৰ এটা সুৰক্ষা হয়। কিমান কষ্ট কৰি আমাৰ দেশখন স্বাধীন কৰিছে আৰু লগতে ভাৰত বুলিও লিখা আছে। তো গাইজ আপোনালোকে ভালকৈ চাওক ভাৰত বুলিও লিখা আছে। তো আশা কৰোঁ আপোনালোকে এইবিলাক বস্তু মানে য'তে ত'তে নেপেলাব আশা কৰোঁ আৰু ডাষ্টবিনত পেলালে মানে চাই পেলাব যাতে এইটো মানে বেয়া বস্তু যাতে নহয় কৰোঁ। তো গাইজ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু মোৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।